আজি আমি সৌৰজগতৰ বিষয়ে কিছুমান প্ৰশ্নোত্তৰ শিকিম। প্ৰশ্ন নম্বৰ 1, পৃথিৱীৰ উপগ্ৰহৰ সংখ্যা হৈছে 1টা। প্ৰশ্ন নম্বৰ 2, মংগলৰ উপগ্ৰহৰ সংখ্যা হৈছে 2টা। 3 নম্বৰ, বৃহস্পতিৰ উপগ্ৰহৰ সংখ্যা হৈছে 67টা। 4 নম্বৰ, শনিৰ উপগ্ৰহৰ সংখ্যা হৈছে 53টা। 5 নম্বৰ, ইউৰেনাছৰ উপগ্ৰহৰ সংখ্যা হৈছে 27টা। 6 নম্বৰ, নেপচুনৰ উপগ্ৰহৰ সংখ্যা হৈছে 13টা। 7 নম্বৰ, আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি। 8 নম্বৰ, মুঠ গ্ৰহৰ সংখ্যা হৈছে 8টা। 9 নম্বৰ, নীলা গ্ৰহ বুলি পৃথিৱীক কোৱা হয়। 10 নম্বৰ, ৰঙা গ্ৰহ বুলি মংগল গ্ৰহক জনা যায়। 11 নম্বৰ, সূৰ্যৰ ওচৰত থকা গ্ৰহটোৰ নাম হ'ল বুধ। 12 নম্বৰ, সূৰ্যৰ পৰা দূৰত থকা গ্ৰহটো হ'ল নেপচুন। এনেকুৱা জিকে জানিবলৈ মোক ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।